মঙলদৈ অসামৰিক চিকিৎসালয়ত শিশু সালসলনিৰ অভিযোগ। পিতৃ আজিম আলী আৰু মাতৃ আসমা বেগমৰ অভিযোগ সালসলনি হৈছে তেওঁলোকৰ সন্তান। মঙলদৈ গড়পৰি গাঁও পৰিয়ালটোৰ মাজত হাহাকাৰ। চিকিৎসালয় কৰ্তৃপক্ষক ইতিমধ্যে অভিযোগ দাখিল কৰিছে পৰিয়ালৰ লোকে। পুনৰ বিতৰ্কৰ মাজত সোমাই পৰিছে মঙলদৈ অসামৰিক চিকিৎসালয়। বিতৰ্ক যেন পিছ নেৰে চিকিৎসালয়খনক। কেতিয়াবা যদি ব্লাড বেংক বিতৰ্ক, আকৌ কেতিয়াবা সন্তান সালসলনিৰ ঘটনা। এইবাৰো আকৌ সন্তান সলনিৰ অভিযোগ উঠিছে চিকিৎসালয়খনৰ বিৰুদ্ধে। ভুক্তভোগী পৰিয়ালে জানিব দিয়া মতে দুদিন পূৰ্বে অৰ্থাৎ মঙলবাৰে মঙলদৈ গড়পৰি গাঁৱৰ আসমা বেগমক ভৰ্তি কৰাইছিল মঙলদৈ চিভিলত। প্ৰথমতে চিকিৎসালয় কৰ্তৃপক্ষই পুত্ৰ সন্তান জন্ম হোৱা বুলি কৈছিল পিতৃ মাতৃক। নাৰ্ছে সন্তানৰ পিতৃক পুত্ৰ সন্তান জন্ম পোৱা বুলি খবৰ দি প্ৰথম দিনা কাগজত চহী কৰাই লৈছিল। ইয়াৰ পিছত সন্তানক ৰখা হৈছিল বেবী কেয়াৰ ৰুমত। কিন্তু হঠাৎ মাতৃয়ে বৃহস্পতিবাৰে গাখীৰ খুৱাবলৈ লওঁতে দেখা সন্তানটি কন্যা সন্তান। এতিয়া সন্তানটিৰ পিতৃ আজিম আলী আৰু মাতৃ আসমা বেগমৰ অভিযোগ সাল সলনি হৈছে তেওঁলোকৰ সন্তান। ছোৱালীটি জন্ম পোৱাৰ লগে লগে নাৰ্ছে লৈ আহিছে, আনাৰ পৰা মোক মাতি লৈ গৈছে। যোৱাৰ পিছত মোক কৈছে ইয়াতে চাইন কৰি দি, চাইন কৰি দিছোঁ। দিয়াৰ পাছত ছোৱালীটো মোক দেখাইছে, ল'ৰা ছোৱালী হৈছে। তাৰপাছত ইহঁতক কৈছে মিষ্টি খাৱাৰ পইচা দি যা, ল'ৰা ছোৱালী হৈছে, ল'ৰা হৈছে প্ৰথম সেইকাৰণে ইহঁতক পইচা টইচা দি পেলাই আহিলোঁ। অহাৰ পিছত অলপ পিছত বেমাৰীটো ইয়াতে থৈ গৈছোঁ, থৈ যাই পেলাই নাৰ্ছক কৈছোঁ বাচ্ছাটো চাব লাগিছিল। কৈছে আই চি ৰুমত আছে। সেইখিনিয়ে কথা আৰু। আজিম আলী, ঘৰ গড়াপৰি। অঁ, মোক ল'ৰা দেখাইছে। দেখাৰ পিছত মই এনেই খুচি হৈ গৈছোঁ। ইহঁতো কৈছে মোক মিঠা কৰা কিবা এটা দি যা। ইহঁতক 300 টকা দি আছোঁ মোক মিঠা কৰিব। 4টা বজাত তাতে গৈছিলোঁ মই চাবাৰ চলিটো। চাৰ পিছত তাতে আগতে কিবা হিৰি মাৰা আছিল, যাই ফালে দেখি খোলা আছিল। মই এতিয়া চাই ফালে চাইছোঁ ছোৱালী। তাৰপাছত ইয়াতে আহি কৈছোঁ, কোৱাৰ পিছত মানুহ গৈছে। অঁ, তাতো জনাইছোঁ। ইহঁতো কৈছে কি উল্টা পুল্টা কথা কৈ আছে। ইতিমধ্যে চিকিৎসালয় কৰ্তৃপক্ষক অভিযোগ দাখিল কৰিছে পিতৃ মাতৃয়ে। সেইটো আমাৰ প্ৰাথমিক মতেতো ভিত্তিহীন অভিযোগ। কাৰণ আমাৰ যিখিনি ডাটা আছে, যিখিনি আমাৰ হস্পিটেল ৰেকৰ্ড আছে, ফুটপ্ৰিণ্ট, বেবীৰ ফুটপ্ৰিণ্ট লোৱা হৈছে, পেচেণ্টৰ এটেণ্ডাৰকো কোৱা হৈছে ছোৱালী জন্ম হৈছে বুলি, তেওঁলোকক গতাই দিয়া হৈছে দেৰি সময়ত। আৰু তেওঁলোকে মিছাভাৱে গতাই দিবৰ সময়ত যে দেউতাকজন নাইয়ে লগত, তেওঁ কিবা ফাৰ্মাচীত কিবা ঔষধ কিনিব গৈছে, তেওঁ নাই, মাকক গতাই দিয়া হৈছে। তাৰপৰা চৰি লৈছে, তাতে ফিমেল পেচেণ্ট বুলি লিখা আছে। আৰু সেইদিনা প্ৰি মেচিয়ৰ, তেওঁ এই বেবীটো প্ৰি মেচিয়ৰ 1.3 গ্ৰাম বেবী। তেওঁলোকৰ 32 উইকছত জন্ম হৈছে। বাকী কোনো এটা পেচেণ্ট সেইখিনি সময়ত প্ৰি মেচিয়ৰ জন্ম হোৱা নাই। 30 উইকছত কোনো জন্ম হোৱা নাই। সেইকাৰণে ৱেইটটো কমটি। এতিয়া এইটো পেচেণ্টৰ ৱেইট কমটি, কেনেকৈ চেঞ্জ হ'ব পাৰে এইটো? তথাপিতো আমি এটা তদন্ত কমিটি দিছোঁ, বনাই দিছোঁ আজি। তদন্ত কমিটিয়ে ৰিপৰ্ট দিয়ক। তেওঁলোকে নাই, এইটো ভিত্তিহীন অভিযোগ। সেইটো ভিত্তিহীন অভিযোগ আমাৰ তদন্ত। আমি তথাপিতো তদন্ত এটা কৰিব দিছোঁ, এটা কমিটি বনাই দিছোঁ। এটা কমিটি বনাই দিছোঁ, তদন্ত কৰিব দিছোঁ। সেইটো নালাগে, এইটো সেইটো ডিছক্ল'জ কৰা বস্তু নহয়। তদন্ত কমিটি বনাই দিছোঁ। আমাৰ ডক্টৰে মেম্বাৰ, আমাৰ অফিচ জইণ্ট ডাক্টৰ অফিচাৰ এজন ডাক্টৰকো দিয়া হৈছে। গতিকে আমি এইটো তদন্তৰ শেষতে আহিব। আমাৰ প্ৰাথমিক অনুসন্ধান মতে ভিত্তিহীন। আৰু তেওঁলোকে তদন্ত কৰিবলৈ যদি কিবা পায়, তেওঁলোকে যদি ছেটিছফাইড নহয়, পুলিচত কেছ দিয়ক। পুলিচত কেছ কৰিলে DNA টেষ্ট কৰিলে ওলাই যাব। পুলিচৰ কেছত যদি DNA টেষ্ট কৰে, তেওঁলোকৰ বাচ্চা সন্ন্যটো ওলাই যাব। তাততো কোনো ফাইক কথা ক'ব নোৱাৰে।
ঘটনাটো কিমান সঁচা কিমান মিছা তদন্তৰ পিছতহে পোহৰলৈ আহিব। মঙলদৈৰ পৰা কৌশিক ভৰদ্বাজৰ ৰিপৰ্ট, টক্স ফৰ আছাম।